মোৰ নাম অজিত গগৈ। মই চাকৰি কৰোঁ। কি হ'ল আপোনালোকৰ কথাটো আগতে ৰ'ব ৰ'ব কি কথা আছে আপুনি সেইটো কওকচোন। ৰ'ব ৰ'ব কি কথা আছে ন বুজি পাইছোঁ কি আছিলে ৰ'ব কি আছিলে আপুনি সেইটো কওক। ওলাই নাযাওঁ কি আছিলে সেইটো কওক। এক মিনিট ৰ'ব মই এটা কথাটো কৈ আছোঁ। তেওঁলোকৰ গাড়ী এখন মোৰ তাত ধৰা আছে মই আপোনাক কৈ দিছোঁ শুনক। এতিয়া নহয় নহয় আপুনি কিয় আহিছে তেতিয়াহ'লে? কোনে মই গোলাঘাটৰ পৰা আহি আছোঁ। মই গোলাঘাটৰ পৰা আহি আছোঁ। কোনে মই চাহ খাবলৈ সোমালোঁ। বুজি পাইছোঁ। এতিয়া কথা হৈছে কি আপোনালোকে যদি কিবা হয় আপুনি দীপলঙা ৰেঞ্জলৈ যাব। গাড়ীখন মোৰ তাত ধৰা আছে। মই পইচা নাই বিচৰা। 70,000 টকা ল'লে ইতিমধ্যে। মই এটকাও নাই লোৱা। ৰ'ব ৰ'ব 1 টকাও লোৱা নাই। ৰ'ব ৰ'ব 1 টকা কাক মই বাইকত নিমন্ত্ৰণ দিয়া নাই। মই এতিয়া কথা হৈছে কি চাকৰি মোৰ 9 মাহ আছে তাৰ লগত। মই তেওঁক কৈছোঁ যে ৰ'ব চিনি পাই মই ৰ'ব 1 মিনিট মই কি কৈছোঁ তোমাক কথাটো ৰ'ব ৰ'ব কি কৈছোঁ তোমাক ৰ'ব ৰ'ব মই কি কৈছোঁ তুমি কথা থাকিলে সি গাড়ী এৰি দিব এইটোৱে কৈছে। থাকিবলৈ লৈ যাব আহিছে। গাড়ী ধৰিছে পইচা 70,000 লৈছে। 70,000 দি ৰাতি ৰিচিপ্ট দিয়া নাই। আপুনি লগত আছিলে আপুনি তাক ল'বলৈ কৈছিলে আপোনাৰ লগতে লৈছে এইটো আমি নাজানো নহয়। পইচা কোনে লৈছে সেইটো সোধক। আমুকাই পইচাৰ লগত ভোকা নহয়। তেওঁ সোধক। মই বাইকত নাই দিয়া। ৰ'ব ৰ'ব মই চাহ খাইছোঁ তেওঁ আহি পেলাই মোৰ ওচৰতে বহিলে। মই বিবাহিত। মোৰ সেইটো অসম্ভৱ কাৰণ মোৰ চাকৰি আৰু ৰ'ব চাকৰি মোৰ চাকৰি আৰু 9 মাহ আছে। ডেজিনেশ্যনটো মই পাছত ক'ম। এটা কথা ৰ'বা এটা কথা হৈছে কি মই তোমালোকৰ গাড়ীখন 2খন গাড়ী ধৰা আছে মোৰ হাততে। ৰ'ব এটা ইনফৰ্মেশ্যন পাইছিলোঁ যে ডিপ্লম ৰেঞ্জ অফিচাৰক কোনোবা পাব্লিকে মানে দলাবাৰীত আটক কৰি ৰাখিছে। সেইমতে আমি তাত গৈ পেলাই তেখেতৰ ঘটনাস্থলত গৈ পেলাই কিবা অভিযোগ দিছিলে আৰু তেওঁলোকে কিবা কিবি পইচা লৈছিলে কিবা প্ৰস্তাৱ দিছিলে। সেই মৰ্মে আমি থানাত লৈ আহি পেলাই তেখেতক লৈ আহিলোঁ আৰু তেওঁলোকে মানে এজাহাৰ এখন দাখিল কৰিছে আমাৰ থানাত। তেওঁলোকে কিবা কাঠৰ গাড়ী ধৰিছিলে তাৰপিছত পইচা ডিমাণ্ড কৰিছিলে অলপ অশ্লীল প্ৰস্তাৱ দিছিলে মানে। সেই মৰ্মে তেখেতক বৰ্তমান আটক কৰি ৰখা হৈছে। আচলতে তেওঁৰ কোনটো জেগাৰ হয় ঘৰ ক'ত আছিলে তেওঁৰ আৰু ক'ত কৰি আছে এনে আমি সোধ-পোছ কৰি গম পাইছোঁ যে তেখেত ডিপ্লম ৰেঞ্জ অফিচাৰ হয়। আৰু তেওঁৰ ঘৰ ক'ত আছিলে? অৰিজিনেল ঘৰ তেখেতৰ গোলাঘাট বুলি শুনিছোঁ। আচ্ছা মানে কিছুমান মানুহে কৈ আছিল যে আগে পিছেও সি তেনেকুৱা কাম কৰে বুলি। হয় আৰু কিছুমান ৰেকৰ্ডিং আমাৰ তাই কৰিছে। এতিয়া আগে পিছে কৰা কামটো মানে জানিম বাৰু বা আমাৰ এলেকাও নকৰে ডিপ্লম তদন্তকালীনত গম পোৱা যাব। মই একো বেয়া কথা কোৱা নাই। 70,000 টকা লৈছে। 70,000 টকা কোনে লৈছে তাক আপুনি লৈছে বাইকত মই নাই। আপুনি লৈছে দাদা আপুনি লৈছে কোনে? আপুনি লোৱা নাই লৈছে কোনে? তেওঁলোকে তাত দিছিলে সেইটো সোধক। কাক দিছিলে? ক'ব নোৱাৰে। তেওঁলোকে আপোনাক দিছে বুলি কৈছে। আপোনাক দিছে বুলি কৈছে। ৰেকৰ্ডিং দিম এতিয়া। আপোনাৰ ছোৱালী নিচিনা 2 ৰাতি কিয় থাকিব লাগে আপোনাৰ লগত? তেতিয়া গাড়ীখন এৰি আছে এটা ছোৱালী মানুহ থকাৰ লেঞ্জাৰৰ লগত 2 ৰাতি থকাৰ পিছত তেতিয়া গাড়ীখন এৰিব কিয়? 70,000 টকা লৈছে। তেতিয়াহ'লে গাড়ী কেতিয়াবা এৰিলে আপুনি সেইটো ভুল বুজিছে। সেইটো ভুল বুজিছে। আপোনালোকে যাব নোৱাৰিবতো আপুনি এনেকৈ পটকে যাব পাৰিব নি? ইয়াৰ পৰা আপুনি যাব নোৱাৰে। এইটো দোলাবাৰী হয় বুজি পাইছোঁ। দোলাবাৰী আপুনি আপুনি থাকক একো নহয় আপুনি